এতিয়া নৱম মান শ্ৰেণী গণিতৰ অধ্যায় 1.3 আমি 2 নম্বৰ প্ৰশ্ন সমাধান কৰিম। 2 নম্বৰ প্ৰশ্ন আছে কি 2 আছে 1.3 অধ্যায় তাৰে आंसर লিখিলো। ঠিক আছে 1/7 সমান সমান 0.142857 মানে কি পুনৰাবৃত্ত হৈ আছে। এতিয়া আমাক কি কৈছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7 দশম বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে? যদি পাৰিবা কেনেকৈ, অৰ্থাৎ আমি এইটো পূৰণ দি যাম। আমি কি পাইছো 1/7 ৰ মান কি পাইছো 0.142857 বাৰ পাইছো। এতিয়া আমি কি লিখিম 2/7 ৰ মান আমাৰ ওলাব লাগিব। 2/7 ৰ মান ওলাব গ'লে আমাৰ 2/7 গৈছে, অৰ্থাৎ আমি ইয়াক আমি কেনেকৈ লিখিব পাৰি 2 পূৰণ 1/7 লিখিব পাৰি। 2 পূৰণ 1/7 2 পূৰণ 1/7 সমান সমান হ'ব কিমান 2 পূৰণ 1/7 ৰ মান এইখিনি আমি পূৰণ কৰি দিলে পাম 0.142857 বা গতিকে 2 দি এইখিনি পূৰণ কৰিলে আমি সমান 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 পাম কিমান 0.285714 0.285714 বা এনেকুৱা আমাৰ গোটেইখিনি কৰিলে হৈ গ'ল। ঠিক তেনেদৰে আছে কিমান পিছত আছে 3/7 আছে। 3/7 আমি কি লিখিম 3 পূৰণ 1/7 সমান সমান 3 পূৰণ 1/7 ৰ মান এইখিনি হ'ব সেম হ'ব 0.142857 বাৰ। এতিয়া 3 দি এইখিনি আমি পূৰণ কৰিম। 3 দি এইখিনি পূৰণ কৰিলে হ'ব 0.428571 0.428571 3 দি এইখিনি আমি পূৰণ কৰিলে হৈ গ'ল। এতিয়া আছে আমাৰ কিমান 4/7 আছে। ঠিক তেনেদৰে হ'ব কিমান 4/7 equal to 4 পূৰণ 1/7 equal to 4 পূৰণ 1/7 ৰ মান আমি পাইছো এইখিনি 0. ইয়াতে 12 ইয়াতে এতিয়া 0.142857 বাৰ। 4 দি এইখিনি পূৰণ কৰিলে আমি মান পাম 571428 0.571824 571428 571428 মান পাম পূৰণ কৰিলে 0.571428 571428 মান পাই গ'লে ওপৰত এটা বাৰ দি দিলে হ'ব। ঠিক তেনেদৰে আমি 5/7 আছে equal to 5 পূৰণ 1/7 equal to 5 পূৰণ 1/7 ৰ মান এইখিনি হ'ব 0.142857 বাৰ আছে। এতিয়া 5 দি 14285 ক পূৰণ কৰিলে পাম 714285 714285.0 বাৰ 714285। এতিয়া শেষত আছে আমাৰ 6/7 আছে। শেষত আছে 6/7 গতিকে একে হ'ব 6 পূৰণ 1/7 ৰ মানটো হ'ব 0.142857 বাৰ। এই দুটা পূৰণ কৰিলে সমান সমান হ'ব 0.0
857142 857142 857142 বা এইখিনি আছে ইয়াৰ ধাৰণাখিনি একদম সহজ হয় এতিয়া কথা হ'ল দুই দিন এইখিনি পূৰণটো আমি সকলোৱে জানোৱে ক্ৰছ পূৰণ দীঘলীয়া কৰি পূৰণটো কৰিলে হয় মই এটা পূৰণটো কৰিছোঁ চাম পূৰণ এটা কৰিছোঁ পূৰণটো আমি কেনেকৈ কৰিম আমাৰ যেহেতু ডাঙৰটো আছে ডাঙৰটো আমি আগত পূৰণ কৰিম অৰ্থাৎ 0.142857 আমি দুই দিন পূৰণ কৰিব লাগে এই যে দুই আমি ললো এই পূৰণ চিহ্ন দিলো পূৰণ এটা কৰি দিছো বাকি গোটেইখিনি আছে 7 2 গুণ 14 4 হাতৰ 1 2 গুণ 10 10 1 11 1 হাতৰ 1 7 2 গুণ 14 4 হাতৰ 2 গুণ 10 10 1 11 হাতৰ 1 8 2 গুণ 16 8 2 গুণ 16 16 কে হাতৰ 7 হাতৰ 1 2 গুণ 4 4 1 5 2 4 গুণ 8 2 গুণ 2 1 2 3 4 5 6 1 2 3 4 5 6 285714 285714 গতিকে এনেকুৱা কৰি গোটেইখিনি পূৰণটো কৰিলে গতিকে একেবাৰে সহজ বিশেষ কঠিন